হেল্ল' এভৰিৱান আজি ভাবিলোঁ মোৰ জীৱনৰ এটা দিন আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ৰাতিপুৱা শুই উঠিয়ে বিছনাখন ঠিক কৰিলোঁ বাহিৰলৈ চাই দেখোঁ ৰ'দটো বৰ ধুনীয়াকৈ ওলাইছে ৰাতি যে ইমান ডাঙৰ বৰষুণ দিলে আৰু ৰাতিৰ বৰষুণ জাকৰ পিছত ৰাতিপুৱা ৰ'দ ছাতিয়ে যেন বতৰটোৰ লগতে মোৰ মনটো ফৰকাল কৰি তুলিলে ৰ'দ চাই থাকিলেতো নহ'ব কামোতো কৰিব লাগিব গতিকে ৰুমটো সাৰি টেবুলখনো চিজিল কৰি ল'লোঁ ব্ৰাছডালতে টুথপেষ্ট অলপমান লগাই লৈ মই আকৌ গ'লোঁ ৰ'দ চাবলৈ বুলি এইবাৰ লৰালৰিকৈ আহি মুখখন ধুই স্কিন কেয়াৰৰ নামত ক্ৰীম অকণমান সানি ল'লোঁ দুদিন আগতে মগু তিয়াই থৈছিলোঁ তাতে অলপমান পিঁয়াজ কাটি ল'লোঁ মগু খাই অকণমান কিতাপ পঢ়িলোঁ তাৰ পাছতে আকৌ ভাত খাবৰে হ'ল নহয় অকলে আছোঁ যিহেতু গতিকে বৰ বিশেষ একো বনাই খাবলৈ মন নগ'ল গতিকে আলু আৰু কণী পিটিকা কৰিয়ে ভাত খাই ল'লোঁ অলপ পিছতেই মোৰ লগৰ এজনী আহি ওলালে তাই আহি ক'লেহি বোলে ব'ল দুইজনী অলপমান ওলাই যাওঁ দুইজনী চিটি চেণ্টাৰতে গৈ অলপমান ঘূৰিলোঁ তাৰপিছত ফুড কৰ্টত গৈ ববা শ্বেক খালোঁ আৰু এনেকৈ মোৰ দিনটো